আজি আমি উইণ্ডোজ 10 কেনেকৈ কম্পিউটাৰত সোমোৱাই বা কম্পিউটাৰ এটা বুট কৰে সেই বিষয়ে শিকিম। তাৰ কাৰণে মই ৰুকুজ ছফ্টৱেৰ বুলি এটা ছফ্টৱেৰ আনি থৈছোঁ আৰু মাইক্ৰ'ছফ্ট ষ্ট'ৰৰ পৰা উইণ্ডোজৰ ISO ফাইল এটা আনি থোৱা আছে। এতিয়া ৰুকুজটো মই অ'পেন কৰিম। অ'পেন কৰি তাত আপোনাৰ যোনটো বুটৰ অপশ্যন হয় সেইটো সলাম। প্ৰথম ISO ফাইলটো ছিলেক্ট কৰি লৈছোঁ। এইটো উইণ্ডোজ 10ৰ যোনটো ISO মই ছিলেক্ট কৰিলোঁ। ছিলেক্ট কৰি ইয়াৰ পাৰ্টিশ্যন স্কিমটো MBR কৰি ল'ম, কাৰণ মোৰ কম্পিউটাৰটো বায়'ছ হয়। এতিয়া তাক আমি ষ্টাৰ্ট কৰিলোঁ। প্ৰচেছটো হোৱাৰ পিছত মই কম্পিউটাৰটো ৰিষ্টাৰ্ট কৰিম আৰু ৰিষ্টাৰ্ট কৰি পেলাই বুট মেনুখন উলিয়াবৰ বাবে প্ৰত্যেকটো কম্পিউটাৰত বেলেগ বেলেগ হয়। মোৰ কম্পিউটাৰটোত F12 প্ৰেছ কৰিলে বুট মেনুখন ওলায়। এতিয়া কমপ্লিট হোৱাৰ লগে লগে মই এতিয়া ছিষ্টেমটো ৰিষ্টাৰ্ট কৰিম। এতিয়া বায়'ছটো ছিলেক্ট কৰি মই মোৰ পেনড্ৰাইভটো ছিলেক্ট কৰি লৈছোঁ মাছ ষ্ট'ৰেজ হিচাপে। এতিয়া গোটেইখিনি ছিলেক্ট কৰি যি আছে তেনেকৈও ৰাখিব পাৰি বা নিজৰ হিচাপত সলাই ল'ব পাৰি। তাৰপিছত আমি নেক্সট মাৰিম। নেক্সট কৰি ইনষ্টল নাও কৰিলোঁ। ছেটআপটো ষ্টাৰ্ট হ'ল। ইয়াত প্ৰডাক্ট কি মোৰ আছে, কিন্তু মই এতিয়া নিদিওঁ। ইয়াত উইণ্ডোজ 10ৰ যিকোনো এটা ভাৰ্চন ছিলেক্ট কৰি আপুনি নেক্সট কৰিলে। নেক্সট কৰাৰ লগে লগে এইখিনি আহিলে, ইয়াত একচেপ্ট কৰি লাইচেঞ্চটো নেক্সট কৰিলে। কাষ্টম কৰি পেলাই যোনটো ড্ৰাইভত, সাধাৰণতে আমি C ড্ৰাইভত কৰোঁ, সেইটো ফৰ্মেট কৰি ল'লে। ফৰ্মেট কৰি এতিয়া আমি নেক্সট কৰিলোঁ। এতিয়া উইণ্ডোজ ফাইলখিনি ফাৰ্ষ্ট কপি হ'ব, তাৰপিছত ফাইলছখিনি ৰেডি হওঁতে অকণমান সময় লাগে। মই ইয়াক অকণমান ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ। মাজতে এটা কথা মই কৈ থওঁ, উইণ্ডোজ 10টো আপোনাৰ প্ৰডাক্ট কিটো বহুতে ক্ৰেক কৰে। ক্ৰেক কৰাতকৈ আজিকালি ছফ্ট ক্লোজ বা তেনেকুৱা অনলাইন শ্বপিং ছাইটত বহুত সস্তাতে তাৰ প্ৰডাক্ট কি এটা কম্পিউটাৰৰ কাৰণে পোৱা যায়। ছফ্ট ক্লোজত হ'লে আপোনালোকে 299 টকাত তাৰ প্ৰডাক্ট কি এটা কিনিব পাৰে এটা কম্পিউটাৰৰ বাবে। ফাইলছখিনি কপি হৈ গ'ল। এতিয়া বাকী আপডেটবিলাক ল'ব আৰু ই কমপ্লিট হ'ব। কম্পিউটাৰটো এতিয়া ৰিষ্টাৰ্ট হৈছে, ৰিষ্টাৰ্ট হয় আৰু ৰিষ্টাৰ্ট হোৱাৰ পিছত ইয়াত আমি এতিয়া কম্পিউটাৰে একো ছুইচ নিদিওঁ, ই নিজে নিজে হৈ যাবলৈ দিম। প্ৰথমতে আপোনাৰ বুট মেনুখন ওলাব। এতিয়া USB প্ৰেছ কৰিবলৈ আছে যদি আমি প্ৰেছ নকৰোঁ। কম্পিউটাৰটো এতিয়া অ'পেন হ'ব। এতিয়া আগৰ উইণ্ডোজ 10টো আৰু নতুনটো দুইটা দেখুৱাব। ছিলেক্টটো নিজে নিজে হ'ব, একো প্ৰেছ কৰিব নালাগে। ফাৰ্ষ্ট টাইমৰ হোৱাৰ কাৰণে ৰেডি হওঁতে অকণমান সময় লাগে।
কম্পিউটাৰটো আকৌ এবাৰ ৰিষ্টাৰ্ট হ'ব। তো কমপ্লিট হোৱাৰ লগে লগে বুট মেনু ওলাল, ডিটেইলছখিনি ওলালে। জাষ্ট এ মোমেণ্ট, প্ৰচেছটো আৰম্ভ হৈছে। এতিয়া আমাৰ ডেটখন চিলেক্ট কৰিবৰ কাৰণে আহিব। ডেটখন আমি স্ক্ৰল কৰি পেলাই মাউচৰ সহায়ত চিলেক্ট কৰিলোঁ। কিবোৰ্ড লেআউটটো আমি ইংলিছ ইণ্ডিয়া চিলেক্ট কৰিম। এইটো স্কিপ কৰি থ'ম সদ্যহতে। কানেকশ্যনৰ আই ডোণ্ট হেভ ইণ্টাৰনেট দি থ'লেও হ'ল। এইকেইটা পিছত যেতিয়া ইণ্টাৰনেট এক্টিভ হ'ব তেতিয়া লৈ ল'ব। নিজৰ নামটো ছেভ কৰিম। মই কেপিটেলত ভাল পাওঁ বাবে নামটো তেনেকৈ কেপিটেল হিচাপে প্ৰেছ কৰিছোঁ। পাছৱৰ্ড একো নিদি এণ্টাৰ টিপি দিলেও হ'ল বা নেক্সট টিপি দিলেও হ'ল। এইটো ন কৰিম, একচেপ্ট কৰিম, একচেপ্ট কৰিম। গোটেইখিনি ৰেডি হৈছে আকৌ। এইটো হওঁতেও অকণমান সময় লাগে। অধৈৰ্য নহৈ পেলাই শান্তিৰে কৰিলে সহজ হয়। কমপ্লিট। কম্পিউটাৰৰ বিষয়ে আৰু এনেকুৱা ভিডিঅ' পাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। মই নতুন নতুন কম্পিউটাৰ বিষয়ৰ বস্তুবিলাক আনিবলৈ চেষ্টা কৰিম। যদি আপোনালোক আগ্ৰহী হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।